মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ডিব্ৰুগড়ৰ ৰুণজুন গগৈ, কাহামবজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, লগৰ সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু ন'টিফিকেশ্যন বেলত ক্লিক কৰিবা। আজি আগতে কৈ থোৱা মতে তোমালোকলৈ আনিছোঁ মই টেষ্ট পেপাৰ আৰু hslcquestion পেপাৰৰ কিছুমান আনচাৰ। এতিয়া বংগ বিভাজনৰ স্বদেশী আন্দোলন যিটো পাঠ, সেই পাঠটোৰ ইতিমধ্যে মই কুৱেশ্যনখিনি দিলোঁৱেই আৰু সেই কুৱেশ্যনখিনিৰ মাজতে কুৱেশ্যন পেপাৰত অহা বহুতখিনি কমন কুৱেশ্যন সেই আনচাৰবিলাকতে আছে। আজি তাত নথকা যিবিলাক ধৰা টেষ্ট পেপাৰত আহে, তাৰপিছতে মেট্ৰিকত আহে, তেনেকুৱা ধৰণৰ কুৱেশ্যনহে মই দিম। গতিকে ইয়াত চোৱা, বংগ বিভাজৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? ইয়াৰ প্ৰশ্ন ইতিমধ্যে দিয়া হৈ গৈছে। তাৰপিছতে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ অসম নামৰ প্ৰদেশখনৰ সৈতে হোৱা বংগদেশৰ তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। এইটো আগতে প্ৰশ্ন উত্তৰ দিয়া হৈ গৈছে। তাৰপিছতে বংগভংগ বিৰোধী আন্দোলনে কিয় স্বদেশী আন্দোলন নাম পাইছিল? ইয়াৰ প্ৰশ্নৰ উত্তৰো আগৰ ভাগকেইটাতে আছে। স্বদেশী আন্দোলনৰ তিনিটা অৱদানৰ বিষয়ে চমুকৈ লিখা। এতিয়া এই যিটো উত্তৰ, ইয়াৰ উত্তৰো আগৰ ভিডিঅ'তে আছে। তাৰপিছতে ইয়াত আছে চোৱা, বংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী। এইকেইটা মই আজি ইয়াত দিছোঁ, এইটো ভিডিঅ'ত আছে। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী লৈছিলে, এইটো আগৰ ভিডিঅ'ত আছিলে, আগৰ ভিডিঅ'তে দিয়া আছে। তাৰপিছতে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল, এইটো আগতে দিয়া হৈ গৈছে। তাৰপিছতে গতিকে তোমালোকে দেখিছাই, ভালেমান কুৱেশ্যন তোমালোকৰ কমন কুৱেশ্যন আগৰ ভিডিঅ'কেইটাতে আছে। তাৰপিছতে স্বদেশী আন্দোলনৰ সময়ত বংগদেশৰ পৰা প্ৰকাশিত তিনিখন সংবাদপত্ৰৰ নাম লিখা। এই সংবাদপত্ৰৰ নাম লিখাৰ লগতে তোমালোকক লগতে সম্পাদকজনৰ নাম লিখিবলৈ আহিব পাৰে দেই। স্বদেশী আন্দোলনৰ সময়ত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেকৈ হৈছিল, চমুকৈ লিখা। ইয়াৰ উত্তৰো আগৰ ভিডিঅ'তে দিয়া আছে, ওপৰতোহে ইয়াত দিয়া হৈছে দেই। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদশীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি আছিল, সেইটো ইয়াত দিয়া হৈছে। তলৰটো বেলেগ লেচনৰ। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে, সেইটো আগতেই দিয়া হৈছে, আগৰ ভিডিঅ'ত আছে। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? আকৌ আহিছে এইটো প্ৰশ্ন, এইটো আগৰ ভিডিঅ'তে দিয়া হৈ গৈছে। আগৰ মই যিটো 1, 2, 3 ভাগ দিছিলোঁ তাতে দিয়া হৈ গৈছে। এইকেইটা নহয়, ইয়াত বংগ বিভাজন কি, ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফলটো দিয়া হৈ গৈছে আগতে। গতিকে ইয়াত মই অকল বংগ বিভাজন কি আনচাৰটো মই ইয়াত লিখি দিছোঁ এইটো ভিডিঅ'ত। তাৰপিছতে স্বদেশী আন্দোলন কেতিয়া হৈছিলে, শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল, এইটো আগৰ যিকেইটা ভিডিঅ' আছে তাতে আছে। আৰু ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। এতিয়া এইটো প্ৰশ্নৰ উত্তৰ আগতে দিয়া নাছিলে, গতিকে এইটো প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'তে সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছতে স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীবিলাক আৰু প্ৰতিটি কাৰ্যসূচীৰ সংক্ষেপ উল্লেখ কৰিবলৈ দিছে। গতিকে এইটো ইয়াতে আছে, এইটো ভিডিঅ'তে মই ইয়াৰ উত্তৰ দিছোঁ। স্বদেশী আন্দোলনৰ তিনিটা অৱদান, এইটো আগতে দিয়া হৈ গৈছে। গতিকে আগৰ ভিডিঅ' চালে তোমালোকে এই কথাটো আনচাৰটো পাবা। তাৰপিছতে আৰু প্ৰশ্ন, প্ৰাথমিক কাৰ্যসূচী ইয়াতে দিয়া হৈছে। কেতিয়াবা এনেকৈও আহে আৰু কেতিয়াবা অকণ বহলাই লিখিবলৈও আহে। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য আৰু কি আন্দোলন বিৰোধী, সেইটো আগৰ ভিডিঅ'তে দিয়া হৈ গৈছে আগতে। বংগ বিভাজনে সৃষ্টি কৰা তিনিটা ভৌগোলিক সংমণ্ডল আছে, এইটো আগৰ ভিডিঅ' আছে। এই তিনিটা ভিডিঅ'তে কোনোবা এটাতে তাত আছে। গতিকে তোমালোকে সেই ভিডিঅ'কেইটা চালেই গম পাবা, এইখিনি প্ৰশ্ন তাতে আছে। তাৰপিছৰ প্ৰশ্ন আহোঁ আমি। স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় শিল্পৰ বিকাশ
কেনেদৰে হৈছিল চমুকৈ লিখা এইটো আগৰ ভিডিঅ'তে দিয়া আছে একেখিনি প্ৰশ্নই আহিছে স্বদেশী আন্দোলনৰ মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা এইটোৱে একেটাই গতিকে এইটো প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'তে দিয়া হৈছে লৰ্ড কাৰ্জনে ঘোষণা কৰা 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনি এইটো ভিডিঅ'তে দিয়া হৈছে স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে কি কি কৰ্মপন্থা লৈছিলে নেতাসকলৰ পৰা সঁহাৰি লাভ কৰিছিল নে এইটো আগৰ প্ৰশ্নত দিয়া হৈছিলে তথাপি মই ইয়াৰ পিছত যেটো ভিডিঅ' বনাম তাত দিম দেই বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য সেইটো আগৰ ভিডিঅ'ত দিয়া হৈছে কেতিয়া আৰু ক'ত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল এইটো প্ৰশ্নৰ উত্তৰ মই এইটো ভিডিঅ'ত সন্নিৱিষ্ট কৰিছোঁ দেই ইয়াত পাবা কেতিয়া আৰু ক'ত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল স্বদেশী আন্দোলনৰ দুটা অৱদান উল্লেখ কৰা সেইটো আগৰ ভিডিঅ'ত দিয়া আছে আগৰ 3টা ভিডিঅ'তে পাবা স্বদেশী আন্দোলনৰ সময়ত বংগদেশৰ পৰা প্ৰকাশিত সংবাদ পত্ৰৰ নাম লিখা ইয়াতে পাবা কেনেকৈ মুছলিম লীগ গঠন হৈছিল এইটো প্ৰশ্নৰ উত্তৰো মই এইটো ভিডিঅ'তে দিছোঁ স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা এইটো প্ৰশ্নৰ উত্তৰ আগৰ ভিডিঅ'ত আছে আগৰ 3টা ভিডিঅ'ৰে এটা ভিডিঅ'ত আছে তোমালোকে আগৰ ভিডিঅ'বোৰ পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়াই তোমালোকে বিচাৰি পাবা দেই তাৰপিছতে 1906 চনৰ মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে সেইজন আছিলে লৰ্ড মিণ্টো মই দাগ দি দিছোঁ তোমালোকে জানাই আৰু তথাপিও মই কুৱেশ্যনটো দি দিছোঁ তাৰপিছতে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল একেবাৰে উজু প্ৰশ্ন তোমালোকে জানাই তথাপিও মই দি দিছোঁ লৰ্ড কাৰ্জন দেই দাগ দি দিছোঁ তাৰপিছতে মই উত্তৰবিলাক এতিয়া আৰম্ভ কৰিছোঁ চোৱা এতিয়া এই স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ পৰা প্ৰকাশিত 3খন সংবাদপত্ৰৰ নাম লিখা তাৰপিছত এইখিনি সম্পাদকৰ নামো দি দিছোঁ দেই এইখিনি চাবা তাৰপিছৰ প্ৰশ্ন দিছোঁ বংগভংগ মানে কি এইটো তাৰপিছতে মই পঢ়ি দিয়া নাই উত্তৰকেইটা আজি দেই তাৰপিছতে ৰিজলি পেপাৰ কি এইটো ৰিজলি পেপাৰ ইয়াৰ আগতে একো ইয়াত দিছোঁ বুলি মই নাই কোৱা তথাপিও এইটো আনচাৰ কেনেবাকৈ আহিবও পাৰে নাহে বুলিতো একো ক'ব নোৱাৰি হয় নহয় এইটো প্ৰশ্ন আহে 2 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে এইটো আহে কমন কুৱেশ্যন এনেকুৱাবিলাক বন্দে মাতৰম কোনে কেতিয়া ৰচনা কৰিছিল জাতীয় শিক্ষা পৰিষদ ক'ত কেতিয়া আৰু কোনে গঠন কৰিছিল এইবোৰ কমন কুৱেশ্যন তাৰপিছতে আছে কুৱেশ্যন লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি আছিল এইটো প্ৰশ্ন তাৰপিছতে মুছলিম লীগ অনুষ্ঠানটোৰ গঠন সম্পৰ্কে চমুকৈ লিখা এইটো চমু হ'লেও 3 বা 4 মাৰ্কৰ প্ৰশ্ন আহে গতিকে লিখিব লাগিব মই তোমালোকক সময়টো দি দিম কোনটো কিমানটো সময়ত কোনটো কুৱেশ্যন আহে মই ডেছক্ৰিপশ্যনত দি দিম সেইটো তোমালোকে সেইমতে কুৱেশ্যনটো উলিয়াই পেলাই সময়টো লৈ পেলাই তোমালোকে কুৱেশ্যনটো বিচাৰি উলিয়াব পাৰিবা দেই সময়টো দি দিম ডেছক্ৰিপশ্যনত তাৰপিছতে এইটো মুছলিম লীগৰে কুৱেশ্যনটো মুছলিম লীগ কেনেদৰে গঠন হৈছিল তাৰপিছৰ প্ৰশ্ন আহিব এতিয়া বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি আছিল কাৰ্যসূচীসমূহ চমুকৈ আলোচনা কৰা এইবিলাক 3 নম্বৰীয়া প্ৰশ্ন আহে প্ৰায়ে এতিয়া তোমালোকে লিখিবা 3 নম্বৰ প্ৰশ্ন এইটো প্ৰশ্ন এইখিনিত শেষ হৈছে দেখাত মই বুক জাগি উঠে এইডোখৰতে ডেছক্ৰিপশ্যনত তোমালোকে সময়টো চাবা কোনটো সময়ত কোনটো কুৱেশ্যন মই দি দিম স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা এইটো 3 নম্বৰীয়া প্ৰশ্নই আহে প্ৰায়ে একেটা প্ৰশ্নৰে এইটো পেজো তাৰপিছৰ পেজটো এইটো প্ৰশ্নৰে এইখিনিতে শেষ হৈছে এইটো প্ৰশ্ন এইটো পেজতে এই প্ৰশ্নটো আনসাৰ শেষ হৈছে সকলোতকৈ দুৰ্দম আৰু বিপদজনক ইয়াতে শেষ হৈছে প্ৰশ্নটো এতিয়া তোমালোকে ভিডিঅ'টো উপকৃত হৈছা বুলি ভাবিছোঁ ধন্যবাদ